মই কওঁ যে মহাজোঁটৰ আসন ভাগ বতৰা কৰাৰ পিছত এতিয়ালৈকে যিখিনি হৈছে গোটেই সমগ্ৰ অসমতে তাক লৈ দ্বন্দ্ব চলিছে, সংঘাত চলিছে। আৰু একেধৰণে মিত্ৰজোঁট বিজেপিৰ ক্ষেত্ৰতো আমি দেখিছোঁ এনেকুৱাবোৰ ঘটনা। গতিকে এই ঘটনাবিলাকত ই স্বাভাৱিক বুলি ক'ব লাগিব, ইয়াত অস্বাভাৱিকতা একো নাই। গতিকে আমাক দিছপুৰ, বোকাখাত এৰি দিয়া হৈছে আৰু কংগ্ৰেছৰ একাংশ নেতাই ইয়াৰ বিৰোধিতা কৰিছিল। কিন্তু মহাজোঁটৰ স্বাৰ্থত, মহাজোঁটৰ যিটো স্পিৰিট, সেই কথাটো যদি বুজি পোৱা নাযায় তেতিয়াহ'লে কেতিয়াও মহাজোঁটৰ ৰাজনীতি সফল নহয়। গতিকে আমাক অৱশেষত দিছপুৰ আৰু বোকাখাত এৰি দিছে। কিন্তু আপোনালোকক এই কথাটো মই অনুৰোধ কৰিম ৰাইজক জনাবৰ বাবে যে আমি বটদ্ৰৱা সমষ্টিটো, য'ত আমাৰ এগৰাকী জাতীয়তাবাদী নেতা জাতীয় সংগ্ৰামত সদায় এটা আপোচবিহীন স্থিতি গ্ৰহণ কৰি অহা লাচিত বৰদলৈৰ প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ। কিন্তু সেইটো কংগ্ৰেছে কোনো কাৰণতে আমাক এৰি দিবলৈ প্ৰস্তুত নহ'ল। নহৈ পেলাই তেওঁলোকে আমাক তাত ফ্ৰেণ্ডলি কণ্টেষ্ট, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কাৰণে তেওঁলোকে আমাক ক'লে আৰু আমিও সেইমতে সিদ্ধান্ত এটা লৈছিলোঁ। যদিও সেই সময়ত অৱশেষত আমাৰ মাজত চিন্তা কৰি লাচিত বৰদলৈ ক'লে, আমিও ক'লোঁ যে এই সময়ত আমি মহাজোঁটত চামিল হৈছোঁ কাৰণ বিজেপিক পৰাজিত কৰিবৰ কাৰণে। ভোট যাতে বিভাজন নহয় সেই কথাটো মই আৰম্ভণিৰ পৰা আপোনালোকৰ সন্মুখত কৈ আহিছোঁ। ভোট বিভাজন নোহোৱাৰ স্বাৰ্থত আমি ঐক্যবদ্ধ এটা বিৰোধী ঐক্য বিচাৰিছোঁ, সংগ্ৰাম বিচাৰিছোঁ আৰু সেই অনুপাতে আমি এৰাধৰা কৰিবলৈ সকলোৱে এৰাধৰা কৰাটো উচিত বুলি অনুভৱ কৰিছোঁ। আৰু আজি দিছপুৰত বা অন্য ঠাইত বোকাখাততো হৈছে, সেইটো উচিত নহয়, তেওঁলোকে এইটো বুজা উচিত। আৰু মই ভাবোঁ যে তাত অসন্তুষ্টি হোৱাটো স্বাভাৱিক, কাৰণ তেওঁলোকেও বহুত আশা লৈ আছিলে। দিছপুৰতো বহুতে হয়তো আশা কৰিছিলে, কিন্তু যেতিয়া এটা দিয়া হ'ল, এজনক এই প্ৰাৰ্থিত্ব দিয়া হ'ল, তাৰপিছত মই ভাবোঁ সকলোৱে যুঁজি ইয়াক মোকাবিলা কৰিব লাগে। আমি যেনেকৈ বটদ্ৰৱাত লাচিত বৰদলৈ আমি প্ৰাৰ্থিত্ব নিদিয়াৰ কাৰণে আমি দিগদাৰ পাইছোঁ, অসুবিধা পাইছোঁ, অসন্তুষ্ট হৈছোঁ, কিন্তু তৎসত্ত্বেও আমি ভোট বিভাজন নোহোৱাৰ স্বাৰ্থত বিজেপি যাতে ওলাই আহিব নোৱাৰে সেই স্বাৰ্থত আমি বন্ধুত্বমূলক প্ৰতিযোগিতাৰ পৰা আঁতৰি আছোঁ। ঠিক তেনেকৈ নকওঁ সেইটো ভাষা, কাৰণ এইবাৰে প্ৰথম কংগ্ৰেছৰ নতুন দিল্লীলৈ নোযোৱাকৈ, দিল্লীত বাহৰ নপতাকৈ টিকট লাভ কৰিছে। আৰু এই ক্ষেত্ৰত মই যিগৰাকী সাধাৰণ সম্পাদক, অসমৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ ভূমিকাক মই প্ৰশংসা কৰিম, কাৰণ তেওঁৰ বিচক্ষণতাই এইবাৰ প্ৰাৰ্থীসকলক দিল্লীলৈ যোৱাৰ পৰা মানে বাধা আৰোপ কৰিলে আৰু ইয়াতে সকলো সিদ্ধান্ত হ'ল। আৰু এটা ডাঙৰ দলত মই ভাবোঁ যে এনেধৰণৰ কথা হ'ব। আৰু বটদ্ৰৱা সম্পৰ্কত লাচিত বৰদলৈয়ে যিটো কৈছে, বটদ্ৰৱা সম্পৰ্কত সেইটো খাটে, কাৰণ বটদ্ৰৱাত তেওঁ এগৰাকী শক্তিশালী প্ৰাৰ্থী। আজিও আপুনি তুলনা কৰি চাওক অন্যান্য প্ৰাৰ্থীসকলৰ লগত। বটদ্ৰৱাত লাচিত বৰদলৈ এগৰাকী শক্তিশালী প্ৰাৰ্থী আছিলে আৰু এটা বেলেগ ধৰণৰ বাৰ্তা গ'লহেঁতেন ভোটাৰৰ মাজলৈ। কিন্তু কংগ্ৰেছৰে দুই এক নেতাৰ নিজৰ পাৰ্চনেল যিটো এজেণ্ডা, সেইটো থকাৰ কাৰণেই তেওঁক তাৰ পৰা বঞ্চিত কৰা হ'ল। সেই দিশৰ পৰা লাচিত বৰদলৈ এইটো শুদ্ধ কথা কৈছে। কিন্তু দুই তিনিজনৰ লবি কেন্দ্ৰিক ৰাজনীতিয়ে যে একমাত্ৰ কংগ্ৰেছক পৰিচালনা কৰিছে সেই কথাটো অন্ততঃ মই ক'ব নোৱাৰিম। গম পোৱা যাব কাৰ লাভ হয়, কাৰ লোকচান হয়। কিন্তু আমি যিটো কৈ আছোঁ, মই এতিয়াও আপোনালোকক কৈছোঁ যে ভোট বিভাজন নোহোৱাৰ স্বাৰ্থত আমি ঐক্যবদ্ধ এটা ৰাজনৈতিক শক্তি বিচাৰিছিলোঁ। সেই অৰ্থত ৰাইজৰ দলেও কিন্তু শেহতীয়াকৈ বুজিছে, একদম শেষ অৱস্থাত কংগ্ৰেছৰ লগত বা মহাজোঁটলৈ তেওঁ আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে অখিল গগৈয়ে, কিন্তু তেতিয়া বহুত পলম হৈ গৈছে। সেইকাৰণে ভোট বিভাজন হ'লে, বহুকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'লে কাৰ সুবিধা হ'ব এই কথাটো মই ভাবোঁ সাধাৰণভাৱে ৰাজনৈতিক চেতনা জ্ঞান থকা মানুহে বুজি পায়, তাত ক'বলগীয়া একো নাই। অখিল গগৈ যোগাযোগ কৰিছে নেকি ছাৰ শেহতীয়াকৈ? অখিল গগৈয়ে যোগাযোগ মানে তেওঁৰ দলে যোগাযোগ কৰিছিলে, আমিও চেষ্টা কৰিছিলোঁ যাতে তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া নহয়। এইটো আমি বহুতবাৰ কৈ আহিছোঁ। কংগ্ৰেছেও কৈছিলে যে তেওঁৰ বিৰুদ্ধে আমি কোনো প্ৰাৰ্থী নিদিওঁ। মই এটা আহ্বান জনাইছিলোঁ আপোনালোকৰ সন্মুখতে, কিন্তু অৱশেষত তেওঁলোকে কংগ্ৰেছক যিটো শাৰীত ৰাখিলে, বিজেপি একে শাৰীতে থৈ সমালোচনা কৰিলে। স্বাভাৱিকতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকল অসন্তুষ্ট হ'ল আৰু হেঁচাত তেওঁলোকে অৱশেষত অখিল গগৈক সমৰ্থন কৰাৰ পৰা বিৰত থাকিলে। তেওঁ যিখন মুকলি চিঠি, সেইখন বৰ অপৰিপক্ক চিন্তাৰ পৰিচায়ক আৰু সেইখনে যথেষ্ট জটিলতাৰ সৃষ্টি কৰিলে, যাৰ কাৰণে ৰাইজৰ দলৰ বহু ঠাইত
এতিয়া কৰ্মীসকলে আমাৰ লগত যোগাযোগ কৰিছে, সদস্যসকলে আমাৰ লগত যোগাযোগ কৰিছে। আমাৰ যিটো ৰাজনৈতিক লাইন আৰম্ভণিৰ পৰা সেইটো শুদ্ধ বুলি বহুতে অনুভৱ কৰিছে। কিন্তু কংগ্ৰেছে এতিয়ালৈকে মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰা নাই আৰু মই ভাবোঁ তেনেকুৱা মুখ্যমন্ত্ৰীৰ কথা যদি চলিছে মই নাজানো, কিন্তু জিতেন্দ্ৰ সিং ডাঙৰীয়াই আমাক কৈছিলে যে আমাৰ মুখ্যমন্ত্ৰী কোনো প্ৰক্ষেপ কৰা নহয় আৰু ই এটা গণতান্ত্ৰিকভাৱে লোৱা সিদ্ধান্ত হ'ব, এটা কনচেনচাছ কেণ্ডিডেটহে নিশ্চয় মুখ্যমন্ত্ৰী দাবীদাৰ হ'ব। মই প্ৰথমতে যেতিয়া ভাইৰেল ওলাইছে, মই যেতিয়া প্ৰথম দেখিলোঁ ভিডিঅ'টো, লগে লগে মই তেওঁলোকৰ নেতা দুই এজনৰ লগত যোগাযোগ কৰিলোঁ আৰু ক'লোঁ যে এইটো এটা বৰ ডাঙৰ কথা হৈছে, আপোনালোকে এইটো আমাক স্পষ্ট কৰক। আৰু যদি এনেকুৱাই হয়, সত্য প্ৰতিপন্ন হয়, কাৰণ মোৰ সন্দেহ আছে সকলোৰে যে আগতো মোকো এবাৰ খুব জনমানসত হেয় কৰিবৰ কাৰণে এটা বিতৰ্ক সৃষ্টি কৰা হৈছিলে। আজিকালি এই যুগত, ডিজিটেলৰ যুগত এইবোৰ কিবা বহুত ধৰণৰ ব্যৱস্থা কৰিব পাৰি, সেইটো মোৰ ক্ষেত্ৰতে প্ৰমাণিত হৈছিলে। তাৰপিছত মই শুনিলোঁ তাৰ অলপ দেৰি পিছত আৰু তেওঁলোকক ক'লোঁ যে আপোনালোকে ব্যৱস্থা লওক, FIR দাখিল কৰক, ইলেকশ্যন কমিশ্যন বা থানাত আপোনালোকে গোচৰ তৰক, আৰু যদি সত্য হয় আমাৰ কাৰণে কিন্তু এক মুহূৰ্ত নালাগিব তাৰপৰা আঁতৰি আহিবলৈ। কিন্তু অৱশেষত দেখা গ'ল যে যিটো তেওঁৰ অৰিজিনেল যিটো কোৱা কথাখিনি ভাৰ্চন সেইটো ওলালে, সেইটোত দেখা গৈছে যে তেনেকুৱা ধৰণৰ কথা নাই। ইয়াক ডক্টৰ বুলি কয় নহয়, সেইটো কৰা হৈছে, তাক বনোৱা হৈছে। আৰু এই বিষয়ত বোধকৰোঁ আজমল ডাঙৰীয়াই এখন সংবাদমেল পাতিছে বুলি মই শুনিছোঁ। তেওঁ নিশ্চয় এই বিষয়ে সঠিককৈ ক'ব পাৰিব বা উপস্থাপন কৰিব পাৰিব।